হস্পিটেলৰ বহিৰ্বিভাগত আমাৰ আগত দেখা দিয়া বহুতো ৰোগীৰ ভিতৰত বহুতেই ওঠৰ ভিতৰৰ ফালে এনেধৰণৰ ঘাঁ লৈ আহে। এই ঘাঁক এফথাছ আলচাৰ বা কেংকাৰ চোৰ বুলি কোৱা হয়। সাধাৰণতে এই ঘাঁ ওঠৰ ভিতৰৰ ফালে, দাঁতৰ আলুৰ গুৰিত, জিভাত, আমাৰ গালৰ ভিতৰৰ ফালে আৰু মুখৰ ভিতৰৰ ওপৰৰ ফালে দেখা যায়। এই ঘাঁ ওঠৰ বাহিৰৰ ফালে কেতিয়াও নহয় আৰু এই ঘাঁ এজনৰ পৰা আন এজনলৈ নিবিয়পে। এই ঘাঁৰ প্ৰধান লক্ষণ হ'ল বিষ। বিশেষকৈ খোৱা-বোৱা কৰিলে ৰোগীজনে বিষ অনুভৱ কৰে। এই ঘাঁ হোৱাৰ সঠিক কাৰণ এতিয়াও নিশ্চিত নহয়। তথাপিও অত্যাধিক মানসিক চাপ, ভিটামিন B12, জিংক, ফলিক এচিড বা আইৰণৰ অভাৱ হ'লে, কেতিয়াবা মুখত থকা বেক্টেৰিয়াৰ বাবে হোৱা এলাৰ্জিৰ বাবে, কেতিয়াবা গেষ্ট্ৰিক আলচাৰ কৰা এইচ পাইলৰি বেক্টেৰিয়াৰ বাবে বা কেতিয়াবা দুৰ্ঘটনাক্ৰমে কামুৰি পোৱাৰ বাবেও এই ঘাঁ হোৱা দেখা যায়। কেতিয়াবা এই ঘাঁ নিজে নিজেও ভাল হৈ যায়। ঔষধৰ ক্ষেত্ৰত আপোনালোকে জাইটিজেল দিনত ২-৩ বাৰকৈ ঘাঁ হোৱা ঠাইখিনিত লগাব পাৰে আৰু লগতে ভিটামিন B কমপ্লেক্স বা মাল্টিভিটামিন আৰু জিংক টেবলেট খালেই এই ঘাঁ কেইদিনমানতেই নাইকিয়া হয়। প্ৰয়োজন অনুসৰি অত্যাধিক বিষ হ'লে আইবুপ্ৰফেন 400 মিলিগ্ৰাম টেবলেট দিনত ৩ বাৰ কৰি খাব পাৰে। এনেধৰণৰ আৰু অধিক ভিডিঅ'ৰ বাবে ভিডিঅ'টি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেল আছাম ৱেলনেছ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।